নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ আন এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকক মই বৰ্তমান উপস্থিত আছো শোণিতপুৰ জিলাৰ কেহেৰিখন্দা পথাৰ নামৰ গাঁৱত। এই গাঁৱত মানুহে খেতি কৰি খায় আৰু কি কি খেতি কৰিছে সকলোবিলাক জানিবলৈ চেষ্টা কৰিম। বিশেষকৈ ইয়াত ভালকে কবি খেতিবিলাক ভালকে ধুনীয়াকে কৰা হয়। সেই কবি খেতিবিলাক কেনেকৈ কৰে, কি সাৰ ব্যৱহাৰ কৰে, কেনেকৈ কি প্ৰচেষ্টাৰে কৰে, সকলোবিলাক জানিবলৈ চেষ্টা কৰিম এই খেতিয়কবিলাকৰ পৰা। তো বলক কিছু কথা তেওঁলোকৰ পৰা এতিয়া জানি লওঁ। এতিয়া আমি তেওঁলোকলৈ গৈ আছো, তেওঁলোকৰ ওচৰত এতিয়া আমি গৈ আছো। তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ আমি এতিয়া আগবাঢ়ি গৈ আছো। এতিয়া খুৰা ইয়াতে খুৰা কাম কৰি আছে, খুৰাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। খুৰা ইমান ব্যস্ততাৰ মাজত খুৰাৰ পৰা কিছু কথা খুৰাক কিছু সময় দিবলৈ খুৰাক অনুৰোধ কৰিছো। খুৰাৰ পৰা এতিয়া কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি কৰি আছে? এই খেতিত খুব কাম কৰি আছো। ইয়াতে কি কৰিব? এইটো কচু লগা হৈছে। কচু লগাই দিছে নে লগাব? লগাই দিছো। কচু লগাই দিছে? লগাই দিছো। এতিয়া এইটো কি দি আছে? এইটো জাবৰ দি আছো। এইটো জাবৰ দিলে কি হ'ব? পিছত দিলে মানে এইটো গা চা নগজিব আৰু মানে সেইটো মাটিত অলপ জিগা থাকিব, গুটিটো মানে গজোনতে মানে সুবিধা হ'ব। কচু গুটি অলৰেডি তলত দিয়া হ'ল। এতিয়া অলপ জাবৰটো ঢাকি দিলে মানে মাটিটো মানে জিকা থাকিলে মানে গজি যাব ধুনীয়াকে। ইয়াত কচুৰ আগত কি কৰিছিলে? এইটো খেতিত ফুলকবি আছিলে। ফুলকবি আছিল। ইয়াতে মানে কবি বিলাক বেছিকে কৰা হয় নে কমকে কৰা হয়? ফুলকবিটো বহুত বেছি কৰা হয়। প্ৰত্যেক ৰাইজে, প্ৰত্যেক গাঁৱৰ প্ৰত্যেক বিলাক মানুহে ফুলকবি কৰি থাকে নেকি? হয় হয়। ফুলকবি মানে ইয়াত বেছিকে কৰা হয়। খেতি আমাৰ ইয়াত চব যি কিবা চব্জি গোটাই চব্জি কৰা হয়। ফুল, জলকীয়া, বেঙেনা, বিলাহী, যি চব্জি আছে সব বস্তু চব্জি কৰা হয়। আলু চালু সব কৰা হয়। আমি মানে এইটো আগত ফুলকবি আছিলে, ফুলকবি বিক্ৰী কৰি পেলাই এতিয়া আমি কচু লগাই আছো। বিশেষকে ফুলকবিটো বেছিকে কৰা হয়। ফুলকবি মানে বেছি কৰা হয়, মানে ইয়াত ফুলকবি কৰিলে ধুনীয়া বেছি হয় আৰু ফুলকবিটো ভাল হয়। বেছি ভাল হয়। কিবা গোবৰ দিয়ে নে কিবা বেলেগ সাৰ চাৰ কিবা দিয়ে? এইটো সব গোবৰ দিয়া হয় ফুলকবিত। ফুলকবিত গোবৰ নিদিলে ফুলকবি ভাল নহয়। যিমান ভাল হ'ব তেতিয়া ফুলকবিত বেছি গোবৰ দিলে ফুলকবি বেছি ভাল হ'ব। এতিয়া খুৰাৰ পৰা কিছু কথা হলেও অলপ হলেও জানিব পাৰিছো। খুৰাই কি কৰি আছে, কি কাম কৰি আছে, ইয়াতে আগতে কি লগাইছিল অলপ হলেও জানিব পাৰিছো। এতিয়া খুৰা কাম কৰি আছে। তেওঁক লৈ আমাৰ বহুত বহুত ধন্যবাদ থাকিল। তেওঁ ইমান ব্যস্ততাৰ মাজতো আমাক অলপ হলেও সময় দিয়াৰ বাবে তেওঁক লৈ আমাৰ বহুত বহুত ধন্যবাদ থাকিল। এতিয়া আমি আন এজন খেতিয়ক লৈ যাবলৈ চেষ্টা কৰি আছো। এতিয়া আমি আন এজন খেতিয়ক লৈ গৈ আছো। খেতিয়কৰ ওচৰত তেওঁ এতিয়া কাম কৰি আছে, খেতিত কাম কৰি আছে। ইয়াতে কবি খেতিত কাম কৰি আছে। এতিয়া তেওঁলৈ এতিয়া আমি গৈ আছো। এতিয়া তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। তেওঁ এতিয়া কি কৰি আছে, ইয়াতে যে বকলিবিলাক কৰিছে, কবি খেতিবিলাক কেনেকৈ কি প্ৰচেষ্টাৰে কি পদ্ধতিৰে কবি খেতিবিলাক কৰিছে, সকলোবিলাক তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমিও এজন কেনেকৈ এটা ভাল খেতিয়ক হ'ব পাৰোঁ সেইটো জানিবলৈ চেষ্টা কৰিম তেওঁৰ পৰা। এতিয়া তেওঁৰ ওচৰলৈ আমি এতিয়া গৈ আছো। আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম সৈফুল ইছলাম। আপুনি এতিয়া কি খেতি কৰিছে ইয়াত? মই কৰিছো এতিয়া বকলি কবি। বকলি কবি, এইটো বকলি কবি। আৰু বেলেগ কিবা খেতি কৰিছে নেকি? আৰু কৰিছো গোটা আলু কৰিছো, মিঠাটো আৰু বডি খেত বুলি কয়, বডি ডাং বডি বেলেগ কৰি থাকো। বডি খেতিও কৰিছে? এতিয়া কবি বিলাক কিমান টকা কেজিকে বিক্ৰী কৰি আছে? এতিয়া 60 টকা। 60 টকা কেজি? দাম মাজত দামটো কম হৈছে, এতিয়া দামটো বেছি হৈ গৈছে। আৰু মোদী চাচা যেন এতিয়া সবটো GST লাগাইছে, সেইটো কাৰণে অলপ দাম পাই আছো। আপোনালোকৰ এই খেতিবিলাক কৰি লাভ হয় নে লোকচান হয়? এইটো কৰি থাকিলে কোনোবা বছৰত লছে হয়, কোনোবা বছৰত অলপ উত্তম হয়। এতিয়া মামাই কাম কৰি আছে, ইমান ব্যস্ততা, মানে মামাৰ কোনো ব্যস্ততাৰ কোনো শেষ নাই। মামাই মোৰ কেমেৰাৰ সন্মুখত কথাও কৈ আছে, আকৌ মামা কামো কৰি আছে, বহুত কষ্ট কৰি আছে। মানে গাঁৱৰ মানুহ, খেতিয়ক মানুহ বহুত কষ্ট কৰি থাকে। তেওঁলোকে কামো কৰি আছে, এতিয়া আমাকো সময় দি আছে। মামা এইটো কি? এইটো ফুলকবি নে এইটো বেলেগ? এইটো
বকলি বুলি কয়, বকলি। এইটো গ্ৰীণ কালাৰ দেখা গৈ আছে, গ্ৰীণ গ্ৰীণ কালাৰ। কালাৰেই হয় সেইটো। গ্ৰীণ কবি বুলি ক'ব পাৰি নেকি এইটো? গ্ৰীণ কবি এইটো বকলি বুলি কয়। এইটো যে এই দাণ্ডি বিলাক যে এইটো এইটো এইবিলাক মানুহে চাই কি কয় এইবিলাক? এইটো নাকাটিলে আৰু কাটিব লাগিছিল। এতিয়া যেন বাজাৰটো উঠিলে সেইকাৰণে মই অলপ বাটি কাটিছো, যেন বেপাৰী ধৰে। 60 টকা কেজি বস্তু আৰু ডাঙৰ কাটিলে নধৰে, বাটি কাটিলে 60 টকা দিয়ে। এইটো যে এইটো মানুহে চাই কি কয়? এইটো বেয়া কয় নেকি? এইটো নাই বেয়া নহয়, এইটো খাব পাৰে, এইটো খালে আৰু ধুনীয়া লাগে। কোনোবা মানুহে কয় নেকি যে এইটো কি লৈ আহিছে এইটো গোটেই কেইটা? এইটো খাব পাৰে, এনেকা ডাঙি দিলে পিছত এইটো খাব পাৰে। এইটো এনেকা ধৰি এনেকা এটা কটাৰী কিবা এটা লৈ এনেকা চিলি এনেকা কৰি চব্জিত অলপ বইল কৰিব লাগিব। বইল কৰি চব্জিত ঢালি দিলে তাৰপিছত ইমান টেষ্টিক লাগিব আৰু ক'ব নালাগে, ধুনীয়া লাগে। মানে কি এই দাণ্ডি বিলাক যে এইটো খাব পৰা যায়? চব খাব পাৰি, মই নিজেই খাওঁ। কোনোবা মানুহে কয় নেকি যে এইটো কি লৈ আহিছ, এইটো দাণ্ডি খাও নেকি? মই নিজে মেডিচিন তৈয়াৰ কৰি মই নিজে বনাইছো। কিবা এটা সাৰ ওষুধ এনেকা নদিয়ে, খালি অলপ বীজটো অলপ দিওঁ আৰু গোবৰ বুলি কয়, এইটো ভিটামিন চি। এইটো মই ভাল কৰি মই বনাওঁ ঘৰত। মই 3 বাৰ ৰ'দত দিম আৰু ঘৰত আনিম, 15 দিন ৰাখি দিওঁ। ৰখাৰ পিছত আৰু মই ৰ'দত দিম, তাৰপিছত আৰু আকৌ আনি তাৰ আৰু 15 দিন ৰাখিম, তাৰপিছত আৰু দিম ৰ'দত। তাৰ পৰা ওলাই উঠাই আনি মই খেতিত মই ছিটাই দিওঁ। এইটো মানে কবিটো সকলোৱে নকৰে, এইটো যে অলপ বেলেগ ধৰণৰ কবি দেখি আছো। এইটো চবেই নকৰে, মই কৰিছো, ভালেই হৈছে আৰু আগামীতে কৰিম বছৰ ঘূৰি আহিলে। আপুনি ইয়াৰ খেতি বাতিৰ বাহিৰে আৰু বেলেগ কিবা কাম কৰে নেকি? খেতি বাতিৰ বাহিৰে খেতিও আছে, মোৰ কাপোৰৰ দোকান আছে, মোৰ কাপোৰ দোকানো কৰো। ইয়াৰ বাহিৰে মানে এই খেতিও কৰি থাকে আকৌ কাপোৰ দোকানো কৰি থাকে? কাপোৰ দোকানো কৰো, মোৰ কাপোৰ দোকান আছে। মই একেলা নকৰি আৰু কামলা চামলা এইবিলাক লৈ থাকো, এইবিলাকো কৰে, ময়ো কৰো। মই কেনেকা শিকাই দিব লাগে সেইটো মই শিকাই দিওঁ। তাৰপিছত কামলাই কৰে, ময়ো কৰো। এতিয়া তেওঁৰ পৰা কিছু কথা জানিব পাৰিছো যে কেনেকৈ এই খেতিবিলাক কৰি থাকে, কি সাৰ ব্যৱহাৰ কৰে, সকলোবিলাক জানিব পাৰিছো, অলপ হলেও জানিব পাৰিছো। আৰু এই গাঁৱৰ প্ৰত্যেকজন মানুহে খেতি কৰাৰ লগে লগে আৰু বেলেগ কিবা কামো কৰি থাকে। যেনে মোৰ মামাই ক'লে তেওঁ খেতি কৰাৰ লগতে আৰু কিবা এইটো বিজনেছ কৰে, কাপোৰৰ বিজনেছ কৰে। এনেকুৱা গাঁৱৰ প্ৰত্যেকজন মানুহেই কিবা খেতি কৰাৰ লগে লগে খেতি কামটো কৰিয়েই থাকে। ইয়াৰ বাহিৰেও কিবা বেলেগ নহয় কিবা বেলেগ কাম কৰিয়েই থাকে। এতিয়া তেওঁৰ পৰা আমাৰ মামাৰ পৰা আৰু এজন খুৰাৰ পৰা কিছু কথা জানিব পাৰিছো তেওঁৰ পৰা। তেওঁলোকলৈ আমাৰ বহুত বহুত ধন্যবাদ থাকিল। ইমান ব্যস্ততাৰ মাজতো তেওঁলোকে আমাক অলপ হলেও সময় দিছে, সেইকাৰণে তেওঁলোকলৈ আমাৰ বহুত বহুত ধন্যবাদ থাকিল। এতিয়া তেওঁলোকৰ পৰা কিছু কথা জানিব পাৰিছো। এতিয়া আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ লৈছো। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব। এনে ধৰণৰ বিভিন্ন দিনত বিভিন্ন ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। তো টাটা বাই বাই।